আচ্ছা আপোনাৰ নাম? হিমন্ত বিশ্ব শৰ্মা। কালু মানুহবোৰ আহি পালেহিনে? এজন এজনকৈ মাতি দে। ৰোল নম্বৰ 504। নমস্কাৰ ছাৰ। হয়, তোমাৰ প্ৰথম প্ৰশ্নটো হৈছে যে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী কোন? ছাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ভেৰি গুড ভেৰি গুড। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? সৰ্বানন্দ সোণোৱাল ছাৰ। ভেৰি গুড। এইবাৰ তুমি কোৱা ভাৰতবৰ্ষ কোন চনত স্বাধীন হৈছিল? 1947 চনত। বাৰু কোৱা মহৰ প্ৰিয় খাদ্য কি? দল ঘাঁহ। বাৰু কোৱাচোন আকাশত কিমান তৰা থাকে? এই বিষয়ে বৈজ্ঞানিকসকলে চিন্তা চৰ্চা কৰি আছে কিন্তু এতিয়ালৈকে সফল হ'ব পৰা নাই। ঠিক আছে তুমি এতিয়া যাব পাৰা। থেংক ইউ ছাৰ। এই তো কি সুধিলে জলদি জলদি কোৱাচোন। উত্তৰকেইটাকে কৈছে। প্ৰথমটো হিমন্ত বিশ্ব শৰ্মা, তাৰপিছত সৰ্বানন্দ সোণোৱাল, তাৰপিছত নেক্সট। নমস্কাৰ ছাৰ। আচ্ছা আপোনাৰ নাম? হিমন্ত বিশ্ব শৰ্মা। কি ক'লা? হ'বও পাৰে ছাৰ, মানুহৰ নামহে। হ'বও পাৰে। আচ্ছা তোমাৰ দেউতাৰ নাম? সৰ্বানন্দ সোণোৱাল। কি সৰ্বানন্দ সোণোৱাল? সৰ্বানন্দ সোণোৱাল তোমাৰ দেউতা কেনেকৈ হ'ব হে? বাৰু কোৱা মানুহৰ প্ৰধান খাদ্য কি? দল ঘাঁহ ছাৰ। হেৰা ভাইটি তুমি পাগল হৈছা নেকি? এই বিষয়ে বৈজ্ঞানিকসকলে চিন্তা চৰ্চা চলাই আছে কিন্তু এতিয়ালৈকে সফল হ'ব পৰা নাই। হেৰা ভাইটি তুমি যোৱাহে, মোৰ ঘূৰাই গৈছে। একেবাৰে একদম মোৰ ঘূৰাই গৈছে দেই মোৰ। ছাৰ চাকৰিটো হ'বনে? বন্ধুসকল আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই থ'ব আৰু ওপৰত আহি থকা ভিডিঅ'টোতে এটা ক্লিক কৰি আপোনালোকে চাব পাৰে, বহুত জমনি আছে।